হেল্ল' বন্ধু বান্ধৱীসকল, আজিৰ এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নেশ্যনেল স্কলাৰশ্বিপ 2024-25 বৰ্ষৰ যি ৰেনুৱেল আবেদন হ'বলগীয়া আছিল সেয়া অপেন কৰা হৈছে। আপোনালোকে নিজৰ মোবাইলৰ দ্বাৰা অনলাইন মাধ্যমত আপোনালোকে কেনেদৰে ৰেনুৱেল আবেদন কৰি ল'ব পাৰিব, এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকে নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ ৱেবছাইটত আহি ল'ব লাগিব। আহি পিনাই আপোনালোকে প্ৰথমতে দেখা পাব, আপোনালোকে ইয়াত 4 লাইন দেখা পাইছে। আপোনালোকে তাত ক্লিক কৰিলে হ'ব, নাইবা আপোনালোকে তলত স্ক্ৰল ডাউন কৰি যি ষ্টুডেণ্ট অপশ্যন আছে আপোনালোকে তাত ক্লিক কৰিলেও হ'ব। মই যি ষ্টুডেণ্ট অপশ্যন আছে তাতে ক্লিক কৰি দিলোঁ। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে নেক্সটৰ যি পেজ আপোনালোকে ইয়াত দেখিবলৈ পাব। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰি গৈ থাকিব। স্ক্ৰল ডাউন কৰি আহি আপোনালোকে চাব যে এপ্লাই ফৰ স্কলাৰশ্বিপ, তাতে আপোনালোকে লগইন অপশ্যন দেখা পাইছে, তাতে আপুনি ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি যি নেক্সটৰ পেজ আপোনালোকে ইয়াত দেখিবলৈ পাব। আপোনালোকে যি নেক্সটৰ পেজ আপুনি ইয়াত দেখিবলৈ পাব। পোনপ্ৰথমে আপুনি OTR নম্বৰ 14 সংখ্যা যি OTR নম্বৰ আপুনি ইয়াত দিব লাগিব, আৰু ইয়াত আপুনি পাছৱৰ্ড বহুৱাই দিব। আপোনালোকে ইয়াত ইণ্টাৰ সিকিউৰিটি পিন এইটো বহুৱাই লগইন অপশ্যনত ক্লিক কৰিব লাগিব। লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত সাকসেসফুলি লগইন হৈ যাব। আপুনি অকেত ক্লিক কৰিব। আপোনাৰ যি পাৰ্সোনেল ডিটেইলছ আপুনি ইয়াত দেখিবলৈ পাব। আপোনাৰ এপ্লিকেশ্যন নম্বৰ আৰু আপুনি যোৱা বছৰত ফ্ৰেছ এপ্লাই কৰিছিল নে ৰেনুৱেল এপ্লাই কৰিছিল আপুনি ইয়াত দেখিবলৈ পাব। আৰু ইয়াত আপোনাৰ যি এপ্লিকেশ্যন ষ্টেটাছ ইয়াত এক্টিভ বুলি দেখা পাব। আৰু আপোনালোকে যি একশ্যনত কামিং সুন বুলি দেখা পাইছিল, আপুনি প্ৰচিড অপশ্যন ইয়াত আপুনি দেখিবলৈ পাইছে। এই প্ৰচিড অপশ্যনত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াত পপআপ দেখিবলৈ পাইছে। তললৈ স্ক্ৰল ডাউন কৰিলে আপোনাৰ যি পাৰ্সোনেল ডিটেইলছ ইয়াত আপুনি দেখিবলৈ পাব। আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। ইয়াত আপোনালোকে ইণ্টাৰ ইয়ৰ ডিটেইলছ বুলি যি দেখা পাইছে, তাত আপোনালোকে ইয়াত ডিটেইলছ ইয়াত ইণ্টাৰ কৰিব লাগিব। প্ৰথমে ইজ হোষ্টেলাৰ, আপুনি যদি হোষ্টেলত থাকে তেনে ইয়েছ দিব, যদি নাথাকে আপুনি নট ক্লিক কৰিব। ক্লাছ ষ্টাৰ্ট ডেট, আপোনাৰ যি এডমিশ্যন ৰিচিভত আপুনি যিদিনা এডমিশ্যন লৈছিল সেই তাৰিখটো আপুনি ইয়াত বহুৱাই দিব। তাৰপিছত আপুনি প্ৰিভিয়াছ ক্লাছ পাৰ্চেণ্ট আপুনি ইয়াত বহুৱাই দিব লাগিব। মানে আপোনালোকে যদি এই বছৰত ক্লাছ 11ত এডমিশ্যন লৈছে তেন্তে আপুনি ক্লাছ 10ৰ ক্লাছ পাৰ্চেণ্টেজ আপুনি ইয়াত বহুৱাই দিব লাগিব। আৰু যিসকলে হায়াৰ ছেকেণ্ডাৰী পাছ কৰি আপোনালোকে যদি ফাৰ্ষ্ট ছেমিষ্টাৰত এডমিশ্যন লৈছে তেতিয়াহ'লে আপুনি ক্লাছ 12ৰ যি পাৰ্চেণ্টেজ আপুনি ইয়াত বহুৱাই দিব লাগিব। আৰু যিসকলে ছেকেণ্ড ছেমিষ্টাৰ পাছ কৰি থাৰ্ড ছেমত এডমিশ্যন লৈছে তেতিয়াহ'লে আপোনালোকে ছেকেণ্ড ছেমৰ যি ক্লাছ পাৰ্চেণ্টেজ আপুনি ইয়াত বহুৱাব লাগিব। আৰু যিসকলে ফ'ৰ্থ ছেমিষ্টাৰ পাছ কৰি ফিফ্থ ছেমত এডমিশ্যন লৈছে আপোনালোকে ফ'ৰ্থ ছেমিষ্টাৰৰ যি ক্লাছ পাৰ্চেণ্ট ইয়াত আপুনি বহুৱাই দিব লাগিব। মানে ইয়াত কৈছে যে প্ৰিভিয়াছ ক্লাছ পাৰ্চেণ্টেজ, মানে যি আপুনি লাষ্ট এক্সাম পাছ কৰিছে ইয়াৰ পাৰ্চেণ্টেজটো আপুনি ইয়াত বহুৱাই দিব লাগিব। তাৰপিছত ৰোল নং আপুনি ইয়াত বহুৱাই দিব লাগিব। এডমিশ্যন ৰিচিভত আপোনালোকে পাই যাব, আপোনালোকে ইয়াত বহুৱাই দিব। আপোনালোকৰ যি কলেজৰ ছেকশ্যন এইটো আপুনি ইয়াত বহুৱাই দিব লাগিব। আপোনালোকক মই এক্সাম্পল দেখুৱাই দিলোঁ। আপোনালোকে মই যেনেকৈ ইয়াত ফিল আপ কৰিছোঁ আপোনালোকেও তেনেদৰে ফিল আপ কৰি দিব। তাৰপিছত আপুনি ছেভ এজ ড্ৰাফ্ট তাতে ক্লিক কৰিব। তাত ক্লিক কৰিলে আপোনালোকে পপআপ দেখা পাব, কাৰণ আমাৰ যি ষ্টেট স্কিম এতিয়াও অ'পেন হোৱা নাই। আপোনালোকে যেতিয়া আমাৰ ষ্টেট স্কিম অ'পেন হয় তেতিয়াহে আপোনালোকে এই ৰেনুৱেল এপ্লিকেশ্যনটো আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব। বৰ্তমান চেণ্ট্ৰেল স্কিম যোনে এপ্লাই কৰিছিল যোৱা বছৰত সিহঁতে এপ্লাই কৰি ল'ব পাৰিব, কাৰণ চেণ্ট্ৰেল স্কিম অ'পেন হৈ গৈছে আৰু আমাৰ ষ্টেট স্কিম অ'পেন নাই হোৱা। সেইকাৰণে ইয়াত আমি বৰ্তমান আৰু কেইদিনমান ৰখিব লাগিব। তাৰপিছত যেতিয়া ষ্টেট স্কিম অ'পেন হয় তেতিয়াহে আমি ইয়াত ৰেনুৱেল এপ্লিকেশ্যন আমি আবেদন কৰি ল'ব পাৰিম। এতিয়া কি কি স্কিম অ'পেন হৈছে আমি এইটো চাই ল'ম। আপোনালোকে পুনৰ যি নেশ্যনেল স্কলাৰশ্বিপ পৰ্টেলৰ যি ৱেবছাইট আপোনালোকে তাত আহিব। তাত আহি আপোনালোকে ওপৰৰ যি 4টা লাইন আপোনালোকে তাতে ক্লিক কৰি দিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে স্কিম অন NSP দেখা পাব, তাতে আপুনি ক্লিক কৰিব। আপোনালোকে তাত ক্লিক কৰাৰ লগে লগে নেক্সট পেজখন আপোনালোকে দেখিবলৈ পাব। তাতে আপোনালোকে চাব পাৰিব যে বহুতকেইটা ডিপাৰ্টমেণ্ট ইয়াত দিয়া আছে।
আপোনালোকে চাই গৈ থাকিব। প্ৰথমতে দিয়া আছে যে ডিপাৰ্টমেণ্ট অফ এম্পাৱাৰমেণ্ট অফ পাৰ্চন উইথ ডিছেবিলিটিছ, তাতে ক্লিক কৰিলে আপোনালোকে দেখা পাব ইয়াত অ'পেন হৈ গৈছে। তাৰপিছত চাওক ডিপাৰ্টমেণ্ট অফ হায়াৰ এডুকেশ্যন এইবিলাকো স্কিম অ'পেন হৈ গৈছে। মিনিষ্ট্ৰী অফ ট্ৰাইবেল এফেয়াৰ্ছ এয়াও অ'পেন হৈ গৈছে। মিনিষ্ট্ৰী অফ মাইনৰিটি এফেয়াৰ্ছ এইটো অ'পেন নাই হোৱা, বৰ্তমান ক্ল'জ। ইয়াত আপোনালোকে দেখিবলৈ পাইছে আৰু আপোনালোকে ক্লিক কৰি গৈ থাকিব। ইয়াত চা অ'পেন হৈ গৈছে। মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ এয়াও অ'পেন হৈ গৈছে, আপোনালোকে ক্লিক কৰি গৈ থাকিব। মিনিষ্ট্ৰী অফ ৰেলৱে অ'পেন হৈ গৈছে। অল ইণ্ডিয়া কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন এয়াও অ'পেন হৈ গৈছে আৰু আপোনালোকে তেনেকৈ ক্লিক কৰি গৈ থাকিব। UGC ঈশানোদয় স্কলাৰশ্বিপ আপোনালোকে ইয়াতে পৰে। UGCত ঈশানোদয় স্কলাৰশ্বিপ অ'পেন হৈ গৈছে। যিসকলে ঈশানোদয় স্কলাৰশ্বিপ এপ্লাই কৰিছিলে আমাৰ অসমৰ পৰা, সিহঁতে এতিয়া ৰেনুৱেল আবেদন কৰি ল'ব পাৰিব, কাৰণ ঈশানোদয় স্কলাৰশ্বিপ অ'পেন হৈ গৈছে। আৰু যিসকলে ষ্টেট স্কিমত, আমাৰ অসমৰ যি ষ্টেট স্কিম আছে তাত যিসকলে আবেদন কৰিছিল, আপোনালোকে কেইদিনমান আৰু ৰখিব লাগিব। তাতে আপুনি চাব পাৰিব ষ্টেট স্কিম বুলি লিখা আছে, তাত আপুনি ক্লিক কৰিব। ষ্টেট অফ আছাম চাৰ্চত আপুনি ক্লিক কৰিব। চাৰ্চত ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ যি ষ্টেট স্কিম ইয়াত ডিটেইলছ ওলাব। ইয়াত চাওক প্ৰি মেট্ৰিক স্কলাৰশ্বিপৰ স্কিম ক্ল'জ হৈছে 26/6 মানে 26 তাৰিখ জুন মাহৰ 2024। বেছি দিন হোৱাই নাই, ক্ল'জ হৈছে। সেইকাৰণে আমাৰ আৰু ৰখিব লাগিব। আমাৰ অ'পেন হ'লেহে আমি ফ্ৰেছ আৰু ৰেনুৱেল দুয়োটা এপ্লাই কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ' ইমানেই, ধন্যবাদ।